নমস্কাৰ আৰু প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলৰ এইটো ফাৰ্ষ্ট ব্লগ গতিকে নাজানো কেনেকুৱা হয় যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব যেহেতু মই ইয়াৰ আগত ব্লগ দিয়া নাই ভিডিঅ' দিছোঁ শ্বৰ্টছ দিছোঁ কিন্তু ব্লগ ফাৰ্ষ্ট টাইম দি আছোঁ গতিকে আপোনালোকৰ মৰম লাগিব আৰু যেনেকৈ মোক আগতে মৰম দিছে আৰু সেইবাবে মই ভাবিছোঁ ব্লগিং কৰিলে আপোনালোকক মোৰ গোটেই দিনটো ভালকৈ দেখুৱাব পাৰিম যিহেতু মিনি ব্লগত মই ভালকৈ নোৱাৰোঁ সেইবাবে আৰু যেহেতু বাহিৰত আহি ব্লগটো বনাইছোঁ বহুত গাড়ী ঘোঁৰা চাউণ্ড আহি আছে কিন্তু একো নাই এতিয়া আজি শনিবাৰ মই যাব ওলাইছোঁ শনি মন্দিৰ এটা হোৱাইট কালাৰ কুৰ্তি চুৱেটাৰ মেণ্ডেটৰী কাৰণ বহুত ঠাণ্ডা পৰি আছে এটা ব্লেক কালাৰ পেণ্ট আৰু এইযোৰ হোৱাইট কালাৰ চেণ্ডেলযোৰ পিন্ধি লৈছোঁ তাৰপিছত এতিয়া বা আৰু মই মন্দিৰ যাম আৰু আপোনালোক সকলোকে আমাৰ দিনটো কেনেকৈ যায় দেখুৱাম আৰু ইয়াত ৰখি আছোঁ মই বালৈ কাৰণ বা গৈছে বজাৰত আৰু এইখন নগাঁৱৰ বৰ বজাৰখন বা গৈছে বৰ বজাৰৰ পৰা বজাৰ আনিব আৰু মোক ইয়াতে ৰখাই থৈ গৈছে মই ৰখি আছোঁ টাউনখন লাহে লাহে খুলিছে আৰু দেখিছেই নহয় যিহেতু ৰাতিপুৱা হৈছে সেইকাৰণে অকণমান ভিৰটো কমি আছে কিন্তু দেৰি হৈ গ'লে বহুত ভিৰ হয় দেই আৰু আমি ইয়াৰ পৰাই ল'লোঁ চাকি বন্তি যিহেতু শনি মন্দিৰত আহিলে ক'লা বস্তু বা ক'লা প্ৰসাদ দিব লাগে হেনো সেইবাবে তিল মাটি দালি আৰু তেল লৈ ল'লোঁ আৰু আমি বায়ে বজাৰ কৰি লৈছে ময়ো লৈ লৈছোঁ আৰু আমি আহি পালোহি মন্দিৰত যিহেতু সকলো ইয়াতে আশীৰ্বাদ লৈ আছে ভগৱানৰ ওচৰত শনি মন্দিৰৰ পৰা ওলালোঁ আৰু এয়া বায়ে মোজাযোৰ পিন্ধি লৈছে মই স্কুটি নচলাওঁ এতিয়া বায়ে চলাব আহোঁতে যিহেতু মই স্কুটি চলাইছিলোঁ সেইকাৰণে ভিডিঅ' ৰেকৰ্ড কৰিব পৰা নাই আৰু মন্দিৰৰ ভিতৰত ভাল নালাগে তথাপিও মই ক্লিপ কেইটামান লৈছোঁ আপোনালোকক দেখুৱাম সকলোৰে ভালে থাকক সকলোৰে মনৰ বাঞ্ছাবোৰ পূৰণ হওক সেইটোৱে বিচাৰোঁ ব'লক এতিয়া আমি ভাবিছোঁ কিবা এটা খাওঁগৈ নিৰামিষ ক'ত বনাই সেইটো বিচাৰি পিনে আমি খাওঁ তাৰপিছত ঘৰ যাওঁ আৰু তাই অফিচ যাব তাইক ঘৰত থৈ অফিচত থৈ মই ঘৰ যাম আমি জুচ খাব আহিছোঁ তাইৰ অফিচলৈ যিহেতু দেৰি হ'ব সেইকাৰণে একো খাব সময় নহ'ব মই ঘৰত গৈ ভাত খাম তাই এতিয়া জুচ খাই বোলে জুচ খাম জুচ খাই পিনি মই ঘৰ যাম তাই অফিচ যাব তাই মোক চাই হাঁহি আছে কাৰণ মই ফাৰ্ষ্ট টাইম ব্লগ বনাই আছোঁ মোৰ কাৰণে এইটো বহুত ডাঙৰ আৰু খাই বৈ হোৱাৰ পিছত বোলে বিল মই দিব লাগে দেখিছে এয়া বাইক সোমাই আছে এতিয়া কিবা গিফ্ট কিনিবলৈ আৰু মই বাহিৰত ৰখি আছোঁ গিফ্ট ল'লেই হ'ল সেনেকুৱা কিবা এটা আৰু মায়ে মোক সুধি আছে যে কোনটো ল'ম মই কৈছোঁ ল'লেই হ'ল আৰু ন সৰু পোৱালীয়ে খেলিব পৰা ভাল কিবা এটা তাৰপিছত আমি তেতিয়াৰ পৰা বজাৰ চজাৰ কৰি সন্ধিয়া হৈ গ'ল সেইকাৰণে মই গোটেইখিনি ক্লিপ দেখাব পৰা নাই লাষ্ট বজাৰ এইটো সেইকাৰণে মই ভিডিঅ'টো কৰিছোঁ তাৰপিছত আমি ঘৰ যাম তো এতিয়া আহি পালোহি মই ঘৰ তাৰপিছত ঘৰ আহি পোৱাৰ পিছত এটা মই নাথাকোঁতে পাৰ্চেল আহিছে মানে মই এই শাড়ীখন কেইদিনমান আগত অৰ্ডাৰ কৰিছিলোঁ আৰু এইখন আজি আহিছে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ মই আৰু মই এতিয়া শাড়ীখন চাম কেনেকুৱা আহিছে আপোনালোককো দেখুৱাম ঠিকেই আহিছে ভাল লাগিছে ন মানে ফটোখনততো যেনেকুৱা আছিলে সেনেকুৱা নহয় বাট ঠিক আছে আৰু চলে আৰু পিন্ধিব পাৰিম বিয়া এখন আছে মই বিয়াখনত পিন্ধিব পাৰিম বাকী এতিয়া ঘৰ আহি পাই আমি ভাবিছোঁ কিবা এটা খাব ওলাই যাওঁ যিহেতু বাও আহি আছে অফিচৰ পৰা তো ক'ত যাওঁ আপোনালোকে চাই থাকক আৰু এতিয়া আমি যাব ওলাইছোঁ কিবা এটা খাবৰ কাৰণে আপোনালোকে চাই থাকক আমি ক'ত খাব যাওঁ আমি আহিছোঁ চাহ খাবলৈ আহিলা অনুৰাগৰ ওচৰত ফেচকোখনৰ ওচৰত বাহঁতে অৰ্ডাৰ দিব গৈছে সন্ধিয়া ইয়াতে চাহ আৰু বাৰ্গাৰটো খাই খুব ভাল লাগে মোৰ সেইকাৰণে আমি খাব আহিছোঁ আৰু আমি প্ৰায় ইয়ালৈ আহি থাকোঁ মিনি ব্লগবোৰত দিয়া আছে ফাৰ্ষ্ট গৈ আমি অৰ্ডাৰ কৰিলোঁ মাক্কা চাই খাই ভাল লাগে ঠাণ্ডাত হয়নে চ' আমি চাহ অৰ্ডাৰ কৰিলোঁ তাৰপিছত আমি ডিচাইড কৰিলোঁ খাবলৈ হোৱাইট চচ পাস্তা আৰু এইখিনি শুনকচোন হোৱাইট চচ চাৰিটা পাস্তা দিব বুলি কৈছিলে ন কি বুলি কৈছিলে চাৰিটা পাস্তা দিব চাৰিটা পাস্তা হোৱাইট চচ মই পাস্তা ভাল বনাওঁ হয়নে ইমানো খাচ লগা নাই বাট ঠিকে আছে আৰু তাৰপিছত খাবলৈ ল'লোঁ এইবোৰ কিন্তু মোৰ পেট ফুল তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ আছিলে হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যিহেতু মই নতুন বনাব নাজানো চ' কেনেকুৱা হৈছে মই সেইটোও নাজানো আৰু বহুত গাড়ী আহি আছে আৰু মই এডিট কৰিবও জানা নাই ভালকৈ কেনেকৈ এডিট কৰে সেইটোও নাজানো কিন্তু
ফাৰ্ষ্ট টাইম বনাইছোঁ যিহেতু মৰম দিব আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু মোৰ একাউণ্টটো মোৰ ইউটিউব একাউণ্টটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই